আজি এয়া পুৱাতেই মই শ্ৰী মাতা বৈষ্ণোদেৱী কাটৰা ষ্টেচনৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যিহেতু আজি আমি তিনিটা ফেমিলি মিলি এফালে যাম বুলি ওলাইছোঁ আৰু এতিয়া ঠাণ্ডাৰ দিন যিহেতু ইয়াত বহুত ঠাণ্ডা পৰিছে সেয়ে পুৱা বিচনাৰ পৰা উঠোতে অলপ দেৰি হয় সেয়ে কাম বন কৰোঁতে লৰালৰি হ'ল আৰু তাৰ বাবে ভিডিঅ'টো মই ৰুমৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ সেয়ে ভাবিলোঁ এনেকৈ ষ্টেচনতেই ভিডিঅ'টো আৰম্ভ কৰি লওঁ তেতিয়াহ'লে এটা নতুন দিনৰ আৰম্ভণিৰে সকলোকে গুড মৰ্ণিং জনাই মই জনাই মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এইখনেই হৈছে আমি যাবলগীয়া ট্ৰেইনখন আৰু আমি এনেকৈ কথা পাতি আছিলোঁ যে ইমান পৰ্যটক অহা যোৱা হৈ থাকে যদিও মানে ষ্টেচনটোৱে কাটৰা ষ্টেচনটো অইনবিলাক ষ্টেচনতকৈ পৰিপাটি মানে বহুতেই চাফ চিকুণতা আছে আৰু সেয়ে ভাল লাগিলে আৰু এতিয়া এনেকৈ লাহে লাহে আমাৰ ট্ৰেইনৰ যাত্ৰা আৰম্ভ হৈ গ'ল তেতিয়াহ'লে ক'লৈনো যাওঁ আপোনালোককো লৈ যাওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক বাটত মোৰ বিশেষ ভিডিঅ' কৰা নহ'ল আৰু আমাৰ 7.5 ঘণ্টা যাত্ৰাৰ এয়া শেষ হ'বহি হৈছে আমি আমাৰ গন্তব্যস্থান পাইছোঁহি সেয়ে আমি এনেকৈ নামিবৰ বাবে সাজু হৈ লৈছোঁ এয়া এতিয়া আমি ট্ৰেইনৰ পৰা নামিছোঁহি যিহেতু আমি পাইছোঁহিয়ে আৰু সকলো এনেকৈ ষ্টেচনৰ বাহিৰ ওলাই ল'লোঁ আৰু এয়া হৈছে পাঞ্জাৱৰ অমৃতসৰৰ ৰেলৱে ষ্টেচন যিহেতু আমি ফুৰিবলৈ অমৃতসৰ আহিছোঁ আৰু সেই যে হালধীয়া গাড়ীখন দেখিছে সেইখন হৈছে ৰেলৱে ষ্টেচনৰ পৰা গল্ডেন টেম্পললৈ বুলি বিনামূলীয়াভাৱে যাত্ৰী অনা নিয়া কৰা বাছ যিখন সময়ে সময়ে ইয়াত থাকেই আৰু আমি যেতিয়া আহি বাছখন পালোঁহি তেতিয়াহ'লে সেই সুবিধাকণ লৈ আমি সেই বাছতেই গল্ডেন টেম্পলৰ ওচৰলৈকে বুলি যাত্ৰা আৰম্ভ কৰিছোঁ এয়া গাড়ীত আহি থকা অৱস্থাতে অকণমান এনেই ভিডিঅ' কৰিছিলোঁ মই আহি এতিয়া বাছখনে আমাক গল্ডেন টেম্পলৰ ওচৰৰ বাছস্থানত নমাই দিলে আৰু যিহেতু ৰাতিও হ'ল আমি থাকিবৰ কাৰণে হোটেলৰ ৰুমো বিচাৰিব লাগিব তেতিয়াহ'লে ক'ত বা কেনেকুৱা সুবিধাৰ ৰুম পাওঁ অলপ বিচাৰি লওঁ ঘূৰি পকি আমি এনেকৈ ঘূৰি ফুৰি ৰুম বিচাৰোঁতে অলপ সময় লাগিল যিহেতু আমি তিনিটা ফেমিলি একেলগে থাকিম বুলি ভাবিলোঁ সেই দেখি হোটেলত একেখন হোটেলতে তিনিটা ৰুম খালীও পোৱা নাছিলোঁ আৰু শেষত গৈ চাই এখন হোটেলত আমি ৰুম বুক কৰিলোঁ আৰু এতিয়া ভাবিছোঁ অলপ যিহেতু দিনটো যাত্ৰা কৰি আহিছোঁ গতিকে অলপ ফ্ৰেছ হৈ লৈ খোৱা বোৱাৰ কাৰণে আকৌ ওলাই যাম তেতিয়াহ'লে আপোনালোকে চাই থাকক এতিয়া আমি ফ্ৰেছ হৈ খাবৰ বাবে ওলাই আহিছোঁ আৰু যিহেতু মন্দিৰৰ ওচৰতে আমাৰ ৰুম লৈছোঁ সেয়ে ভাবিলোঁ যে ভিতৰলৈ নগ'লেও বাহিৰৰ পৰিৱেশৰ সৌন্দৰ্যকে অকণমান আমি চাই লওঁ আৰু সেয়ে আপোনালোককো দেখুৱালোঁ এনেকৈয়ে যিহেতু কাইলৈ ৰাতিপুৱা দৰ্শন কৰিবলৈ আহিম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে